কৃষ্ণ জয়গুৰু শংকৰ আৰু আজিৰ পৰা আৰম্ভ হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি প্ৰথমটো দিন আৰু ময়ো গা পা ধুই ধুনীয়াকৈ ওলাই ল'লোঁ। আপোনালোকক দেখুৱাই যাম সকলোখিনি ভিডিঅ' আৰু যিসকল আহিব পৰা নাই সেইসকলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যিসকল ভক্তপ্ৰাণ ৰাইজ আহিছে তেওঁলোকক লগ পোৱা আশাৰে মই ওলালোঁ আৰু আপোনালোকক সকলোখিনি তাত গৈ দেখুৱাই আছোঁ। আপোনালোকে চাই থাকিব আৰু মোৰ ভিডিঅ'টো যদি ভাল পায় লাইক এটা কমেণ্ট এটা আৰু শ্বেয়াৰ এটা কৰি দিব। আপোনালোকে ভিডিঅ'টো চাই আৰু লাইক নকৰে আৰু ছাবস্ক্ৰাইব নকৰে কৰি দিব। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বাপ ক'ৰ পৰা আনিছে আপোনালোকে? নলবাৰীৰ পৰা আনিছে ন? নলবাৰীৰ পৰা আহি ইয়াত আছে কেইদিন হ'ল? কালি আহিছে চাগে, পৰহি আহিছে ন? চব আপোনালোকে বনাই নে নিজে বনাই ন? গুরু শংকৰদেৱ কি নামে বান্ধিলা ভেটি, গুৰু শংকৰদেৱ কি নামে বান্ধিলা, কি নামে বান্ধিলা ভেটি। গুৰু শংকৰদেৱ কি নামে বান্ধিলা ভেটি, গুৰু শংকৰদেৱ তোমাৰ গীতে মাতে আমি আহুৰে